আজি বন্ধু ৰাক্সিলভা হাতীবোৰৰ লগত আচলতে চৰাই চাবলৈ আহিছিলোঁ। এই হাতীবোৰ গ'ল দেখুৱাই নমস্কাৰ। আমাৰ যথেষ্ট দিনটো ভাল, আমি গম পাব আপোনালোকে অলপ পিছত কিয় ভাল। আজি মজা লাগিলে, শগুন দেখি গ'লোঁ আজি। হাতীবোৰ আচলতে এজন অভিযন্তা হোৱাৰ উপৰিও তেওঁ এজন ভাল ৰাইটাৰ। তেওঁ লিখাব পঢ়িব আপোনালোকে। বৰ্তমান আমি পেলিকান চাবলৈ গৈ আছোঁ। আচলতে পেলিকান দেখোঁ নে ঠিক নাই, পেলিকান অতমান দেখিলোঁ বাইনাকুলাৰত। প্লাছ এতিয়া যিটো আমি দুঃসাহসিক অভিযান কৰি গৈ আছোঁ, ফোনটো নপৰিলে হয় আৰু শাকপেদি গৈ আছোঁ। আগে আগে হাতীবোৰা হ'লেও পৰিব চাব। আচলতে এইবোৰ কাম কৰি ভাল লাগে। আমাৰ দেওবাৰবোৰ আমি প্ৰায় লগৰ বন্ধুবৰ্গৰ সৈতে আহি থাকোঁ। সেইটো ভাল লগা কাম। আমি বৰ্তমান য'ত বহি আছোঁ তাৰ ঠিক আগতেই প্ৰায় 10টামান পেলিকানে মাছ চিকাৰ কৰি আছে। আৰু লগতে প্ৰায় 8-9টামান হ'ব। এইটো জাক এটা পৰি আছে। আচলতে এইটো ইউৰেচিয়ান কাৰ্লিও, যিটো আমাৰ অসমীয়াত বেকৰা টুটীয়া বুলি কয়। সেই চৰাইটো মানে সিও বহি আছে জাকমান। এনেকৈ খুব কমকৈ দেখা যায়। লগতে এইমাত্ৰ আমাৰ যিটো বাঁহজাতীয় গিছৰ জাক এটা আহি পেলাই সেই পানীতে পৰিছেহি। যথেষ্ট ধুনীয়া এটা পৰিৱেশ। মই এতিয়া চাই আছোঁ এটা কনুৱা চৰাই, যিটো আমাৰ উলিনেক ষ্টক বুলি কয়। উলিনেক ষ্টকটো আমাৰ নিমাতী অঞ্চলত আগৰ পৰা আছে, আগতে দেখিছোঁ বহুতবাৰ। আজি এটা ভাল খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। আমাৰ যোৰহাটত পুনৰ আমি দেখা পালোঁ আজি ইণ্ডিয়ান ভালচাৰ শগুন। এটা দুটা নহয়, প্ৰায় 12টামান শগুন দেখিছোঁ। এইটো আমাৰ কাৰণে ভাল খবৰ, লগতে আমাৰ অঞ্চলৰ কাৰণে ভাল খবৰ। ইমান দিনৰ মূৰত আকৌ শগুন যে আহিলে আমাৰ ইয়ালৈ, এইটো যাতে প্ৰকৃতি যে মানে আমাৰ এইটো এৰিয়াটো যে যথেষ্ট ভাল এৰিয়া, লগতে আপোনাৰ প্ৰাকৃতিকভাৱে যে সুস্থ হৈ আছে এৰিয়াটো, সেইটোৱে আচলতে প্ৰমাণ কৰে। শগুনবোৰ আমাৰ মানে বহুত দিনৰ পৰা দেখা নাছিলোঁ আমি শগুন। বহুত আগতে দেখা মনত পৰে, মানে বহুত বছৰৰ আগত দেখা পোৱা মনত পৰে। আমাৰ ঘৰৰ পাছফালেই এটা এৰিয়াত আছিলে গৰু পেলাইছিলে আগতে। সেই গৰু পেলোৱা অঞ্চলত গৰু খাবৰ কাৰণে গোটেই শগুনৰ জাক আহে। সেই মানে সেইটো পূৰা বিৰল দৃশ্য বুলি ক'ব পাৰি এতিয়া আজিৰ দিনত। ঠিক তেনেদৰে এনেকুৱা এটা মুহূৰ্তটো যে আকৌ আমি 12টা শগুন দেখিবলৈ পালোঁ, সেইটো সঁচাই আমাৰ কাৰণে এটা ভাল লগা কথা। এই শগুনবোৰৰ তাৰমানে ধ্বংসৰ মূলতে মৰাশত যিবোৰ বিষ দিয়ে, মানে ডাইক্ল'ফেনাক বুলি এটা মানে কেমিকেল দিয়া যায়। সেই কেমিকেলটো কাৰণে আচলতে শগুনৰ মৃত্যুৰ কাৰণ হয়। আচলতে কিছুমান বলীয়া কুকুৰে কিছুমান গৰু খুৱাই দিয়ে, গৰু বলীয়া হৈ যায়। আৰু সেইকাৰণে সেই কুকুৰটোক মাৰিবৰ কাৰণে আচলতে সেই মৰাশত বিষটো দিয়া হয়। কিন্তু সেই কুকুৰ আৰু কোনো গৰুটো খাব নাহে তাৰমানে। তেনে সময়ত এই শগুনবোৰ আহি যায়, শগুনে খাই পেলাই লগে লগে শগুনো মৰি যায়। এইটো এটা বৰ দুখজনক কথা হৈ থাকে। এইটো আমাৰ স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠন সেৱাই বহুত ক্ষেত্ৰত যথেষ্ট উদ্যোগ লৈছে। এই ক্ষেত্ৰত তেওঁলোকে সজাগতামূলক বহুত ধৰণৰ সভাও পাতিলে, আৰু হয়তো ৰাইজ সজাগ হৈছে এই ক্ষেত্ৰত। আৰু সেইকাৰণে শগুনৰ উপস্থিতি আমি আকৌ দেখিছোঁ আমাৰ অঞ্চলটোত। সেইটো এটা ভাল লগা কথা আমাৰ কাৰণে।